নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এক্সেলেঞ্চ অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন আনুষংগিক দিশসমূহ আলোচনা কৰা হয়, যাৰ জৰিয়তে আপোনালোকে অতি সহজে জব ৰিলেটেড বিভিন্ন ধৰণৰ তথ্য লাভ কৰিব। আজি আমি আলোচনা কৰিম APDCL-ত যি 1950টা পোষ্ট ওলাইছিলে, তাৰ সেই পোষ্টসমূহৰ এক্সামৰ বাবে এডমিট কাৰ্ডৰ লিংকসমূহ এক্টিভেট কৰা হৈছে আৰু সেই লিংকসমূহ আমাৰ চেনেলটোত যি ডেছক্ৰিপশ্যন আছে, সেই ডেছক্ৰিপশ্যনৰ জৰিয়তে আপোনালোকে ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলে এডমিট কাৰ্ডসমূহ অতি সহজে লাভ কৰিব। আৰু এই এক্সামটো পতা হ'ব 28 এপ্ৰিল আৰু নিজৰ হোম ডিষ্ট্ৰিক্টত, আৰু OMR বেছ এক্সামিনেশ্যন হ'ব। আৰু এইখিনি আছিলে APDCL-ৰ লিংক এক্টিভেশ্যনৰ যি এক তথ্য। আৰু আমাৰ চেনেলটোৰ ডেছক্ৰিপশ্যনত গৈ আপোনালোকে লিংকসমূহ অতি সহজে লাভ কৰিব আৰু তাৰ জৰিয়তে আপোনালোকৰ নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। আৰু এইখিনি আছিলে APDCL-ৰ এক থুলমূল আভাস। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।